ৰং পৌৰহি এয়া আপোনালোকৰ আগত কৈ দিছোঁ। আপোনালোকৰ মৰমৰ সকলোৰে মৰমৰ প্ৰিয় পল্লৱী, গতিকে মই সম্পাদক ৰাস উদযাপন সমিতিৰ সম্পাদক অজিত বৰা ডাঙৰীয়াক সুনাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া অজিত বৰা ৰাস উদযাপন সমিতিৰ প্ৰধান সম্পাদক, তেখেতে প্ৰধান সভাপতি অনুৰোধ জনাইছোঁ। সকলোৱে হাত চাপৰিয়ে আশীৰ্বাদ দিব লাগে বাইদেউ। আৰু এই চিগতে মই চমুকৈ খুব চমুকৈ ব্যৱসায় ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াত উপস্থিত শ্ৰদ্ধাৰ ৰাইজসকল সকলোসকল ভৱিষ্যতসকলক সশ্ৰদ্ধেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু পলমকৈ হ'লেও ৰাস পূৰ্ণিমাৰ আপোনালোক সকলোৱে বহু শুভেচ্ছা জনালোঁ। আশা কৰোঁ পূৰ্ণিমাৰ জয়ন্তী পোহৰাই আপোনালোকৰ সকলোৰে জীৱনৰ পোহৰলাই কৰিব। আৰু কি ক'ম, খুবেই সুখী, কাৰণ এনেকুৱা ধৰণৰ মঞ্চ দৈৱকী চৰিত্ৰটি আপোনালোকৰ সন্মুখত অভিনয় কৰিবলৈ পাইছোঁ। কেনেকুৱা পাইছিলে জানো আপোনালোকে? ভাল পাইছেনে? ধন্যবাদ। এই বেলেগো নালাগে, এগৰাকী শিক্ষক হিচাপে আপোনালোকৰ মাজৰ পৰা এনেদৰে মৰম কৰিবলৈ পাইছোঁ, সেয়ে আমাৰ জীৱনৰ মূল উদ্দেশ্য। আৰু অভিনেত্ৰী হিচাপে আমি বিভিন্ন চৰিত্ৰত অভিনয় কৰি থাকোঁ, কিন্তু আধ্যাত্মিক যুগৰ যিটো চৰিত্ৰ সেইবোৰ সঁচাকৈ খুবেই টান। তাৰ ওপৰত দৌলমুখী চৰিত্ৰটো এগৰাকী মাতৃ চৰিত্ৰ কৰিবলৈ পাই সঁচাকৈ সুখী, চেলেঞ্জিং কেৰেক্টাৰ এটা কৰিবলৈ পাইছোঁ। তাৰ বাবে এই ক্ষেত্ৰত মই সমূহ সদস্যসকলক ধন্যবাদ জনাইছোঁ মোক এই সুযোগটি দিয়াৰ বাবে। আশা কৰোঁ এইবাৰ দৈৱকী চৰিত্ৰ কৰিছোঁ, অহাবাৰলৈ যেন ৰাধা যশোদা চৰিত্ৰ কৰিবলৈ পাৰোঁ। তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ মৰম বিচাৰিছোঁ। এনেদৰে মৰম আশীৰ্বাদ দি থাকিব, যাতে প্ৰিয়ম পল্লৱী হিচাপে আজি যেনেদৰে আপোনালোকক চিনাকি দিব পাৰিছোঁ, অসমৰ বাহিৰলৈ গৈ পেলাই তেনেদৰে চিনাকি দিব পাৰোঁ। তেন্তে যিহেতু ৰাস আৰু অব্যাহত চলি থাকিব, বিশেষ সময় নলওঁ আপোনালোকৰ। ইমান ধৈৰ্যসহকাৰে মোৰ অভিনয়টো চাই উপভোগ কৰিলে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি। সম্বোধন জনাব উদযাপন সমিতি সাধাৰণ সম্পাদক সঞ্জীৱ কলিতাকে। আমাক এইকণ সহায় আগবঢ়াবলৈ সকলোৱে হাত চাপৰি দিব লাগে। ইয়াৰ পাছত আমি বলিদান পয়দান মাতিছোঁ অন্যতম উদ্দেশ্যে আমি তেখেতক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। এই সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক অজিত বৰা। সকলোৱে আমাৰ ফালৰ পৰা উদযাপন সমিতিৰ ধৰণৰ ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী দৃশ্যসমূহ উপভোগ কৰিবৰ বাবে অনুৰোধ জনাই মই এই সম্বৰ্ধনা কাৰ্যসূচী তোমালোকে সমাপ্ত কৰিছিল। Hello.